ল'ৰা ছোৱালী আহে মানে ভালে কিবা কিচি কৰে কিস্তিজ হয় আৰু বহুতে কিবা কিবি হয় এনজয় কৰিব পাৰিবা। নমস্কাৰ বন্ধুসকল, মই আকবৰ আৰু আপোনালোকে চাই আছে ব্লগাৰ আকবৰ ইউটিউব চেনেল। আজি হ'ল ঈদৰ দিন আৰু ঈদ উপলক্ষে আজি ফুৰিব আহিছোঁ আৰু এতিয়া মই আছোঁ ডিপলাই বিলত। ডিপলাই বিলত আগতে এবাৰ আহিছিলোঁ, আজি আকৌ আহিছোঁ ঈদৰ বাবে। তো আপোনালোকক দেখাম আৰু কি কি কৰিম নাজানো, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে দেখা পালে এতিয়া আছিলোঁ সেইফালে আৰু তাৰ পৰা পাৰ হৈ আহিলোঁ আৰু ইয়াতে আছোঁ এতিয়া। আৰু আগফালে কিবা আছে নাজানো, তো গৈ আছোঁ, গৈ চাম আৰু আপোনালোকক দেখাম কি আছে আগফালে। এতিয়া গৈ আছোঁ, আহি আৰু এখন দলং পালোঁ আৰু ইয়াতে আপোনালোকে আহিব পাৰে, ফটো উঠিব পাৰে। ফটো উঠাৰ কাৰণে বহুত ভাল হয় ইয়াত, আৰু যদি গাৰ্লফ্ৰেণ্ড আছে তেতিয়াও আহিব পাৰে, গাৰ্লফ্ৰেণ্ড লৈ অহাৰ কাৰণে বহুত ভাল হয়। কিবা ক'বা নেকি? আৰু হয়, ইয়াতে বহুত মানে ল'ৰা ছোৱালী আহে মানে ভালে কিবা কিচি কৰে কিস্তিজ হয় আৰু বহুতে কিবা কিবি হয় এনজয় কৰিব পাৰিবা। समझ रहे हो आप समझ रहे हो। যদি গাৰ্লফ্ৰেণ্ড আছে লৈ আহিব পাৰে, লৈ আহিবা বহুত এনজয় হ'ব ইয়াত। এই ভিউজটো বহুত ভাল না, আৰু ইয়াতে মানে কোনো মানুহ নাথাকে ইমান বেছি। বহু সময় থাকিলোঁ ইয়াত আৰু এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া যাম ইয়াৰ পৰা। তো কেনেকুৱা লাগিল? বহুত ভালে লাগিছে ইয়াত, মানে বহুত এনজয় হ'ল আৰু ভিউজটো বহুত ভালে আছিল। মানে এতিয়া আবেলি হ'বলৈ সন্ধিয়া হ'বলৈ ধৰিছে, সেইকাৰণে ঘৰত যাব লাগিব। বেলেগ এটা ঠাইত যাম, আকৌ মানে ক'ত যাম সেইটো মানে আপোনালোকে গম পাব, নেক্সট পাব, অলপ পিছতে দেখা পাব। আৰু ইয়াত আহিব, আপোনালোকে আহিলে বহুত ভাল পাব। আপোনালোকে মানে ভিউ ভিলেজ বহুত ভাল, চাৰিওফালে পাহাৰ আছে, নদী আছে, ইয়াত মানে ব্ৰিজো আছে, এনেকুৱা ফটো লোৱা। আৰু আমি আজি 4জন আহিছোঁ, এইফালে আছে চালাম আৰু এইফালে আছে চলমান, 4জন আহিছোঁ আজি। তো এতিয়া আহিছোঁ বানিয়াপাৰা ব্ৰিজ, নতুন ব্ৰিজ এইটো, আৰু ইয়াতে ৰাতি হৈছে সেইবাবে একো দেখা নাযায়, সেইবাবে বেছি দেখাব নোৱাৰিম। আৰু এতিয়া ইয়াৰ পৰা যাম, তো বেলেগ এটা ঠাইত যাম এতিয়া। তো এতিয়া আহিছোঁ বানিয়াপাৰা আৰু ইয়াতে ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। ইয়াতে আপোনালোকে আহিব পাৰে 2 দিনৰ ভিতৰতে, কাৰণ ঈদৰ বাবে সজাইছে, আৰু নাথাকিব এইবোৰ। তো এতিয়া ফটো উঠিব পাৰে ইয়াতে, তো ফটো উঠিম আমি এতিয়া। ইয়াতে বহুত মানুহ আহে আজি ঈদৰ কাৰণে আৰু বহুত বেছি হৈছে। আৰু ইয়াত মানে এটা ব্ৰিজ আছে ডাঙৰ, সেইটোত মানে বহুত ধুনীয়া লাগে। সেইটো মানে লাইট দিয়া নাই, সেইকাৰণে আমালোকে দেখাব পৰা নাই। আৰু ইয়াতো চাওক কেনেকুৱা লাগিছে। তো এতিয়া আহিলোঁ 16 কেণ্ডেল ৰেষ্টুৰেণ্ট, ইয়াতে কিবা খাম, ভোক লাগিছে এতিয়া সোমাই গৈ আছোঁ কিবা খাম এতিয়া। এতিয়া আহিছোঁ 16 কেণ্ডেল ৰেষ্টুৰেণ্ট আৰু ইয়াতে ড্ৰেছ লৈ আছোঁ, কিবা খাম। আৰু ইয়াতে বহুত কিবা কিবি পোৱা যায়। তো চাওক আমাৰ ঈদৰ কাৰণে কিমান ভিৰ ইয়াত চাওক। চ' ফাইনেলি আহি পেলাই আইচক্ৰীম অৰ্ডাৰ কৰিছিলোঁ আৰু এতিয়া আইচক্ৰীম খাম। ইয়াতে আপোনালোকে ফটো উঠিব পাৰে, ফটো উঠাৰ কাৰণে বনাই থৈছে ধুনীয়াকৈ। ইয়াতে ফটো উঠাৰ ঠাই বনাইছে, ভাল লাগিছে। চ' এতিয়া আহিছোঁ গাৰ্ডেন চিটি আৰু ইয়াতে কিবা খাওঁ নে নাখাওঁ চাওঁ, এতিয়া গৈ আছোঁ। বহুত ফুৰিলোঁ আজি। তো এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব। লগ নতুন বলো, তেতিয়ালৈকে বাই। তুমি যে খোজ কাঢ়বা যে কিরম এনজয় টেনজয় হলো আর কি। ওকে, কি লোক কথা কাজ মতো গেছে।